গাঁৱলীয়া ল'ৰাৰ যদি ভিডিঅ'বোৰ মিছ কৰিব ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা ঘণ্টা বটনটো দবাই দিয়ক। ধন্যবাদ। ইমান ৰ'দ দিছে, ইমান গৰম, মানুহ চানুহ নাই ইয়াতে। মোবাইলতো নেটৱৰ্ক নাপায়। ইয়াতে মানুহ থাকে না নাথাকে ৰে? দাদাও এতিয়ালৈকে আহি পোৱা নাই। মন হীৰা দৈ চাইকেল নহয় পিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা, ৰধলা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দৈ। ভণ্টি আহি পালি? পাইছো, বহুত টাইম হ'ল আহি পোৱা। ইমান দেৰি কিয় হ'ল? গৰু কেইটামান আছে যে লৰাই দি আহিলো। গাড়ী চাড়ীও নাই, মানুহ চানুহ নাই। काय गेल रे अंगठा जुई Tuga tamam tuga be. Paui. Rahu দেখুন tamam level করছে রে। আমার গাঁৱত দেখোন সাইড সাবড়ে তো নতুন দেখিলো। এই কি বস্তু এ রে tamam গেল বাজি রাহু আমাক মাটি না করে পাত্তা নিল বে। লেভেল সাটার মোশন সাইকেল এ ভাই দুইটা বাজিল বাজি রাহু কিন্তু তামাম পাত্তা নিদিল না হিরে গেছে কেমন। এ মুই যাং দে ভাই ভাত খাব লাগে দুইটা বাজিল যাং দে আজি মুই রাহুক লগ ধরবা লাগবো রাহুক আজি পয়সা দি হলো কামটা করবাই লাগবো তাহলে নহব আজি ৰাহুক লগ ধৰব লাগব ৰে বা কি মাল বে কাকো গম নেদো মই পটামে যি লাগে তাকে দিম মই আজি লগ ধৰিমে মই বা ৰাহু এটা কি বস্তু লৈ গেল ৰে খাটাতকে বেছি খৰা বস্তু দেখোন ৰে আজি ৰাহু ঘৰতে যাব লাগব লাল চাহ খাই আহিম বাপে চাৱাও হ'ব কামো হ'ব ৰাহুক পটাবই লাগব যেংগে নহওক এ রাহু ভাই এই কি কৰি আছা ভা আজিকালি তো পাত্তাই নেদা সিদিনাখন কাকবা লৈ আহিলি সিতা সময় নহয় ৰে বা তুই মল দস্তি এংকা সৰু পে লেংটা মুংটা হৈ ডাঙৰ হলি মল আৰু আজিকালি পাত্তা নেদা হলি কি তোৰ এই সিদিনাখনৰ পে দেখাবা আমাক মাতছাত নাকালি হিংকি আহিলি কি মানে কি হেংকাই মানে কামত ব্যস্ত না তাৰ কাৰণে এইলে বাদ দে এই যে তোৰ লগত যে পাছে দি কাবা যে চাইকেলত আছিল এতিয়া কাই আপি লাগে না ৰ বেটাহঁতক এক একাইবাৰ ভালকে দিম ৰ কি হ'ল কি লাগে মানে ভাল লাগছে যে মোক সেটিং কৰি দে না কৈ দিয়া যায় বেছি ডাঙৰ কথা তোক যি লাগে তাকে দিম জানা মোৰ নিচিনা এনেকা চলি পাব ভাগ্য লাগব না তুইতো জানাই না মোক তুই মোক কৰি দে এতিয়া সেটিং মোৰ ফালে অলপ চাবি নেকি হ'ব যি দেখা যায় কৰি দিম না যি লাগে তোক মই আছো না নতুন কৰি ললি নেকি ভাল লাগছে ৰে লাগব নেকি দে না মোক দেই যা রাখ তুই পিন দিম তে কামটা করবি ভাই নাকি হ'ব হ'ব না দে দে ঠিক আছে দে দে যাং দে ভাই দে দে মই মানে অলপ কাম আছে কি কাম এই ৰাহুল লগত কিবা কাম আছে মানে সেই কিবা এই গৰুটা তাৰ মানে আমাৰ ঘৰত সোমছিল তাৰ গৰুটা তাৰ কাৰণে কিবা ক'বা দে 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 মোর সময় নাই যাং দে যা পিছত বাকী খবৰ এ ভাল আছো যা সময় নাই মোর ঐ ৰাহু ভাই
কি কৰা খালি কামকে কৰি থাকা দেই বেয়া লাগে এনেকৈ কাম তোমাৰ নিচিনা ফুৰি বেৰৰ আমাৰ দিন নাই বুজি পাইছা কাম কৰিবই লাগিব কাম নকৰিলে ভাত নাই আমাৰ মোৰো যে কি যে হ'ব না পিছাবি পতাবাই নাই যাঙৰে কিয় আহিছে কিয় কটক কামৰ টাইমত ডিষ্টাৰ্ব নিদিবি বুজি পাইছা কামৰ মানে- কি কাম কৰিছে সোনকালে কওঁ তুইতো জানাই মোক জানোতো কিমান ভাল চলি মোৰ নিচিনা হেণ্ডচাম চলি আছে নেকি কটক কি বেয়া কটক এটা কাম কৰিবি সন্ধিয়া মোৰ লগত ওলাবি গম পাইছা চুলাই খুৱাম তোক ফাল্টু পাইছে মোক ওলাই খাম নেকি মই ভণ্টি যে দেখা নাই ক'ত গেল এনেকুৱা আলহী লাগে তোক তুই কি কাম কৰিছে এতিয়া কনা দেখা পালে অলপ ভাল লাগে তেনেহ'লে মোক মোৰো যাতো যাতো যা বুজি নাপাই কিবা যা আৰে চুলাই খুৱাম তোক সন্ধিয়া বেলা নাখাং মই চুলাই কি খাবি কটক কি খাবি কটক পইচা দিছে অলপ মিলালে কাম এটা পইচা মানে হ'ব দেই পইচা মানে কি পইচাৰ হাতৰ মূল চশমা জোৰা কি দেখোন ভাল লাগছে চশমা কালিক লৈছোঁ ইজা বিশালৰ পৰা লৈছোঁ চাং পিন্ধি চাং একবাৰ লাগিব নেকি ভালেতো যা দিম যা পিছত তোক চশমা জোৰা তে মোৰ ছেটিংটা মিলাবি দে ভাই হ'ব 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 টেনচন যাম নল'বি। হা? তুই যা বিন্দাছ যা কাম হ'ল বুলি ঐ তই এটা কি কৰা তুই চেং এটা কি কৰা তুই মোৰ কামত আহিছিলোঁ ৰে কি কাম ভাই কালি বিয়া আছে ড্ৰেছ একযোৰা দিব আহিছোঁ তাক ড্ৰেছ দিবি দিবা নহয় নিবা নিবা শুনা নাপা নিবা আহিছা অ দে যা বাকী খবৰ আছো দে 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 যা সন্দেহৰ নিচিনা লাগি আছে এই নহয় ৰে যা যা মই নছো দেই আজি তিনিটা দেখোন বহি আছে দেখোন পাৰেন আৰে ভাই ৰাহু কি কৰি চেং বহ অ কি কৰা এই কিবা একটা বানাই আছো মোবাইল আছে অ এই ইয়াতে কি কৰা যা ভিতৰত যা যা এই আমাৰ আজি হলো করতে বিয়েছি হাউলা গৰু বিয়াই ও তাকে রাতে খানা আছে যাবি আমার নইমিলা আউলা এটা হয় নেকি দে কি কিনি আনছে কম পয়সা না নাই তথাপি হাউলা গৰু বিয়া কথাটো আমি আজিলৈ শুনা নাই পাওঁ আমাৰটা নইমিলা যে যাবি মুঠতে গম পাইছা না নাই আচ্ছা হ'ব দে আৰু- কি আছে আৰু- মাংস আছে নে নাই আছে দে দে বুজাম দে আৰু লৈ যাবি লগত কি কৈছা লৈ যাবি জবৰদস্ত খানা আছে হয় নেকি হাউগে দিম ফুয়ে তোমাৰ এটা জেগা মই ভাড়াই নাই দেখোন পইচা পাতি অলপ দি যা পইচা আজি পইচাই লাগে তাতে হৈ যাব তাতে মিলি যাব অলপ দি যা হ'ব দে বা আজিকালি চশমা ঘড়ী এই বৰ্তমান লেভেল বেলেগ না দে তেনেহ'লে মই উঠো নেকি যাব চাই অ যা যা তে যাবি হা মোবাইল ল'লি নেকি নতুন মোবাইল লাগব নেকি ইউজ কৰ দুদিনমান দে Use ইউজ কৰিছা? নাই না খাং কেনেকা ৰ লাহে ধৰবি হা আফ্ৰিকাৰ পৰাই আনা লাহে দে দুদিনমান ইউজ কৰি মোক দিবি পটকে লৈ যাবি কণ্টেক্ট লৈ যাবি কণ্টেক্ট নিম যা যা তুই যা পাৰবি যা তুই যা হ'ব যা আমি লুটিম না আপনি একটা আহিবা নাপায় না গাঁৱত শিক্ষা দি আছো কাম নকৰিলেও চলিব আৰু ইমান আৰু পাম না পইচা চইচা গিলা নকৰোঁ দে কাম মোৰ আশে পাশে ঘূৰি থকা গাঁৱলীয়া ল'ৰা খাটি মানুহ আমি চব খাটি অসমীয়া জোৰে জোৰে বাইক চলোৱা ফাটা লেবেল মাৰা নহওঁ আমি তেনেকুৱা খোজকাঢ়ি ঘূৰা দামী দামী জোতা পিন্ধা ধনী ঘৰৰ ল'ৰা বাপেকৰ তোৰ পইচা আছে নহ'লে কি কেলা দীঘল দীঘল চুলি ৰখা ছোৱালীৰ দৰে দেখা ভাল নালাগা হৈ গৈছে কিয় ভাল নালাগে ভাই শুনটো কালি মই বগৰী খাইছিলোঁ গম পা না হাগা হৈছে হাগা নহয় বগৰী তেতিয়া পেটত গৈছে গাছ গাছ তুই মৰবি। ববলে তুই মৰবি গাছ গাছ তুই ববলে মৰবি শুনা পাইছা নাই মই এবাৰ পইচা খাম বুলি ভাবছোঁ পইচাৰ গাছ গাছে মৰবি তুই কি শেষ। কোৱা বে এই খাই দাদা অঁ কাইবা কাই ৰে দাদা এই যে আপনি রানুদার ফটো চিনি পাই নেকি ৰাহু দাদাৰ ঘৰ কিয় লাগে কিয় তোক? দাদা মানে মোৰ এই যে কি আহিছে হ'ব লগা ৱাইফটো আহিছিল তাৰমানে তাক ল'ব আহিছোঁ হা ৱাইফ হয় এই ৰাহু দাহত যাইছে হ'ব লগা বাই ৱাইফ নেকি তোমাৰ তেখেতক নিব আহিছোঁ এইপিনে যোৱা এইপিনে যোৱা এইপিনে সেইটো ঘৰটো এইপিনে ন অ। ঠিক আছে দাদা থেংক ইউ ঐ ভাই মোৰ কাম আছে মই যাং দে যাবি নেকি মোৰ এটা কাম আছে মই যাং দে থাক তহঁতে মোৰো কাম এটা আছে তই এটা কাম কৰ তহঁতে বৰ নহ'লে মই যাং দে থাক থাক দে দে ঐ ভাই ময়ো যাওঁ হা মোৰ কিবা কাম আছে না ময়ো যাওঁ আমি যাব যা যা
ধৰা, তুমি কিয় আহিছা আমি গম পাইছোঁ বৰ্তমান মই বুঢ়াকে বুজাই দি আছোঁ বহাৰ সময় মানে শুন মই আগত বস্তুখিনি উলিয়াই লওঁ কি বস্তু তই মোক কি দিছিলি খৰি দিছিলি নে কৰি দিছা কিয় এতিয়া তোৰ খৰিটা ল মোৰ কামত দিছিলোঁ ঘড়ী কি কামে এইটো চশমা দিছিলি চশমা চশমা ল আৰু তুই মোবাইল দিছিলি না এইগিলা বস্তু মোৰ দৰকাৰ নাই বুজি পাইছা এইগিলা বস্তুৰ মোৰ দৰকাৰ নাই মই গাঁৱলীয়া ল'ৰা মোৰ খৰি পিন্ধাৰ কোনো চখ নাই চশমা পিন্ধাৰো চখ নাই তোমাৰ পৰা এইখিনি লৈছিলোঁ কিয় তোমাক অলপমান শিক্ষা দিবৰ কাৰণে মই এইখিনি লৈছিলোঁ। তোমাৰ কাৰণে একটা গাঁৱত আপি আহিব নাপায় বেলেগৰ এটা ভণ্টি আহিব নাপায় অলপ নিজৰ চকুৰে নিজৰ ভণ্টি হিচাপে চাবি তো হয় ভাই ভুল হৈছে আমাৰ তুমি নিজে চিন্তা কৰ অলপমান কথা এটা নোহোৱা নহয় গাঁৱত এতিয়া আপি আহিব নাপায় তুমি খালি বেয়া নজৰে দিয়া আৰু ছোৱালীৰ কাৰণে তুমি মোক চশমা যোৰা দিছে ই ঘড়ীটা দিছে ই মোবাইলটাও দিছে মোক কিয় তোমাৰ কাৰণে কিয় একটা গাঁৱত আপি আহিব নাপায় তোমাক এইখিনি শিক্ষা দিবৰ কাৰণে মই এইগিলা কৰিছিলোঁ দে ভাই ভুল হৈছে বেয়া নাপাবি ভণ্টি আমি গাঁৱতে কোনো ছোৱালীক নজগাওঁ আমি ছোৱালীক আৰু নজকা আমি নাচাওঁ ভাল ল'ৰা হোৱাৰ চেষ্টা কৰ তুমি হ'ব দে দে হ'ব যা এখন যা। মই কাম কৰোঁ ভাই বেয়া নাপাবি দে বেয়া নাপাবি এতিয়াহে আমাৰ চকু খোল খাল অঁ যা থাক বেয়া নাপাবি দে নাপাওঁ যা বেয়া যা তুমিও বেয়া নাপাবি হা